টমাস কাউন্সিলৰ প্ৰাক্তন লেণ্ড ৰেভিনিউ EM বৰ্তমান কাৰ্বি আংলং কাউন্সিলৰ MEC সন্মানীয় সমৰ সিং ছেৰিকালচাৰ ডিপাৰ্টমেণ্টক এলটমেণ্ট দিয়া হৈছিল, কিন্তু মাটি যথেষ্ট নোহোৱাত ছেৰিকালচাৰসকলে সেই মাটিডোখৰ পিছত এৰি দিছে। পিছত কাৰ্বি আংলঙত জুডিচিয়েল কোৰ্ট অহাৰ কথা আপোনালোকে চবেই জানে। জুডিচিয়েল কোৰ্ট অহাৰ লগে লগে সেই মাটিক আমি পুনৰ জুডিচিয়েল কোৰ্টক আমি এলটমেণ্ট দি দিলোঁ কাৰ্বি আংলং টমাস কাউন্সিলৰ পৰা 2013ত। আৰু সেই সময়তো এই মাটিডোখৰত কেইজনমান মাটি দালালসকলে ৰাইজক লৈ পেলাই মাটিডোখৰত এনক্ৰ'চমেণ্টৰ কাৰণে চেষ্টা কৰিছিল, আৰু তেতিয়াও কাৰ্বি আংলং টমাস কাউন্সিলৰ পৰা আমি ইভেকশ্যন কৰিছিলোঁ। তথাপিও কিছুমানে কৈছে, তথাপিও মাটি দালালসকলে পুনৰ কিছুমান লেণ্ডলেছসকলক বা কিছুমানে মাটি থাকিও আৰু বেলেগ বেলেগ মাটি ল'বলৈ ইচ্ছা থকা তেনেধৰণৰ মানুহসকলক লৈ পেলাই পুনৰ সেই ঠাইডোখৰত তেওঁলোকে এনক্ৰ'চ কৰিবলৈ আৰম্ভ কৰিলে। সেই লৈ অনাৰেবল হাইকোৰ্টে তেওঁলোকৰ জুডিচিয়েল কোৰ্ট বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকে আমালোকক মাটি মুকলি কৰিবলৈ দিছিল। সেই লৈ কাৰ্বি আংলং টমাস কাউন্সিলৰ পৰা বাৰে বাৰে নটিচ দিয়া হৈছিল। সেই সময়ত কাৰ্বি আংলং টমাস কাউন্সিলৰ CM ডক্টৰ ৰংহাঙে ইভেকশ্যন কৰিবলৈ কাৰণে মানে কিছু সময় হাইকোৰ্টৰ পৰা লৈছিল, যাতে যি ডোখৰ মাটিত সঁচা সঁচিকৈ এনক্ৰ'চ কৰিছিল তেওঁলোকৰ সঁচাকৈ লেণ্ডলেছ নে বা কিছুমান দালালৰ কবলত পৰি তেওঁলোকে মাটিটো অকুপাইড কৰিছে, এই সকলো তথ্যবিলাক ল'বলৈ কাৰণে কাৰ্বি আংলং টমাস কাউন্সিলৰ EM সমৰ সিং টিছক লগতে আমাৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছিল। সেই মৰ্মে তেওঁলোকে ইনকুৱাৰী কৰি পাইছে যে সঁচা সঁচিকৈ তাত 11টা পৰিয়ালে লেণ্ডলেছ আউট অফ 35 ফেমিলি সেই ঠাইডোখৰত এনক্ৰ'চমেণ্ট কৰিছিল। তাৰে ভিতৰত 11টা ফেমিলিয়ে লেণ্ডলেছ, গতিকে সেই 11টা ফেমিলিক কাৰ্বি আংলং টমাস কাউন্সিলৰ পৰা সংস্থাপন দিবলৈ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছিল। সেই মৰ্মে হৰেণ সিং তেৰাং গাঁৱত 8 বিঘা মাটি কাৰ্বি আংলং টমাস কাউন্সিলৰ পৰা কিনি সেই 11টা পৰিয়ালক লেণ্ড এলটমেণ্ট দিয়া হৈছিল। প্ৰত্যেকটো